তো হেল্ল' গাইজ নমস্কাৰ। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত আছে। আমি তেওঁলোকক কেইটামান প্ৰশ্ন সুধিম। বলক প্ৰশ্নটো সুধিলোঁ। আচ্ছা মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকৰ যিটো দল আছে বিজেপি বুলি মানে যিটো কয় একো, সেই দলটো আচলতে বহুত মানে সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে। সেইটোৰ কাৰণে আপুনি কিবা ক'ব নেকি? আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? ইমানবিলাক এতিয়া সমালোচনা হৈছে, মই সকলোবিলাক সমালোচনা মোক কৰি থাকক। মুখ্যমন্ত্ৰী হিচাপে মোক কৰাটো উচিত। দে গালি জি ভৰ কে গালি দে, লোগো কা কাম হে কেহনা। আৰু এটা কথা আমি শুনিবলৈ পাওঁ, আপোনালোকৰ যিটো বিজেপি দল আছে, বিজেপি দলটোৱে বোলে দেশটো বা অসম বা ভাৰতেই হওক, দেশটো বোলে একেবাৰে ধ্বংস কৰি, জাতিটো মানে ধ্বংস কৰি পেলাইছে। মানে ৰাইজে কয়, ৰাইজৰ অনুভূতি এনেকুৱা অৱস্থা মানে হৈ আছে যে ৰাইজে এতিয়া ক'বলগীয়া বাধ্য হৈছে। এতিয়া কথাটো কি সঁচা নেকি? চৰকাৰে কোনোদিনেই জাতিক ক্ষতি কৰা নাই আৰু হয়, সেইটো ৰাইজে গম পাইছে। এতিয়া ৰাইজে মানে চব জানে, আমিও গম পাওঁ। কথাটো সঁচা, আপুনি যিটো কৈছে কথাটো সঁচা। আমি জাতিৰ নিৰাপত্তা দিবৰ বাবে আমি আৰম্ভণিৰ পৰা কাম কৰি আছো আৰু আপোনালোকে আমাৰ কাম কাজবিলাক দেখিছে। হয়, আমি দেখিছোঁ জাতিত কিমান উন্নতি কৰিছে আপোনালোকে। মানে জাতিটো একেবাৰে তললৈ আহিছে। এতিয়া নাখাই পেলাই মৰিবলৈ অৱস্থা হৈছে। কেতিয়াবা পেঁয়াজৰ দাম 200 টকা, আলুৰ দাম 60 টকা, চাউলৰ দাম 1 টকা, চাউল দিলে আলু মানে খাবলৈ মানে চব্জি নাপায়, এনেকুৱা অৱস্থা হৈ আছে। যি কি নহওক, এতিয়া কথা হ'ল ৰাইজে যে কা বা কেবৰ বিষয়ে আন্দোলন কৰি আছে, সেই বিষয়ে আপুনি কিবা ক'ব নেকি? যিসকল আন্দোলনকাৰী আছে, মই তেখেতসকলক আহ্বান জনাইছো, আপোনালোকে আন্দোলনৰ যোগেদি অসমৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে। আমি আমাৰ মাজত আৰু এজন সন্মানীয় ব্যক্তিক আমন্ত্ৰণ কৰিছোঁ। তেওঁ আহি পাইছেহি। তেওঁ আহি আছে মানে গাড়ী দি অহা নাই, মানে নাচি আহি আছে যে, সেইটো কাৰণে অলপ দেৰি হৈছে। তো বলক আমাৰ নাচনী আমাৰ মামাই কেনেকৈ আহি আছে চাওঁ, বা আহি পালেই। তো বলক চাওঁ। No. মামা আপুনি পৰি গৈছে, দুখ পাইছে নেকি? হেৰা দুখ পাইছে নেকি? আচ্ছা ঠিক আছে, দুখ পোৱা নাই যদি আপুনি বহক। আৰু আমাৰ আৰু এজন অসন্মানীয় ব্যক্তি আছে, হিলাৰিত ডাঙৰীয়া, তেওঁৰ লগত অলপ কথা পাতিম। আচ্ছা হিলাৰিত ডাঙৰীয়া, আপুনিতো জানে যে আমাৰ হিমন্ত মামা অসমত থকা 2 নম্বৰ মন্ত্ৰী হয়। তেওঁৰ বিষয়ে কিবা ক'ব নেকি? তেওঁ যি মানে কৃতিকাৰ্যবিলাক কৰে, আপোনাৰ কেনেকুৱা লাগে? বা কিহৰ বিষয়ে বেছিকৈ মাত মাতে? তেওঁ বাংলাদেশী মুছলমানসকলৰ কাৰণে মাত মাতে, তেওঁলোকৰ কাৰণে দালালি। হে আপুনি এইবিলাক কি কয়? বাংলাদেশী মুছলমানৰ সম্পৰ্ক আছে? আচ্ছা মানি লৈছোঁ যে তেওঁ বাংলাদেশী মুছলমানৰ সম্পৰ্ক আছে। তেওঁৰ যিটো সম্পৰ্ক আছে বা তেওঁ সিহঁতৰ লগত কেনেকৈ কণ্টেক্ট কৰে বা কেনেকৈ কথা পাতে, তেওঁলোকে বাংলাদেশী মুছলিম সংগঠনৰ লগত লিংক আছে। আমাৰ অসন্মানীয় হিলাৰিত ডাঙৰীয়াই আমাৰ মামা বিষয়ে কিবা কিবি ক'লে। মামা আপুনিতো শুনিলে, আপুনি মানে শুনি পেলাই কথাটো কেনেকুৱা লাগিল আপোনাৰ? আপুনি কওকচোন। তাই যে ইমান মই এইটো কৰি আছোঁ, সেইটো কৰিম, আৰু সিহঁতে মুছলিম সংগঠনৰ লগত জড়িত, এইবিলাক কৈ আছে যে, কথাটো শুনোতো কেনেকুৱা লাগে কওকচোন। আপুনি আমাৰ তাত আহক, চাই ল'ম আপোনাক। অসমৰ মই 2 নম্বৰত থকা মন্ত্ৰী, মোকে ধমকি দিয়ে। হেল্ল' গাইছ, মই চাইফুল ইছলাম। আপোনালোকে এনেকুৱা ধৰণৰ কমেডি ভিডিঅ' চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। মোৰ চেনেলটোৰ নাম চাইফুল ইছলাম পপুলাৰ। আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটোৰ নাম চাইফুল ইছলাম পপুলাৰ, ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ। জয় আই অসম।